हेलो बंधुসকল बहुत दिन पिছত लग पाই আছো আৰু বহুতেই গুৰুত্বপূৰ্ণ এটা ইউটিউবৰ আপডেটক লৈ পেলাই সো বন্ধুসকল আজি এই ভিডিওটো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই হসাকে মই গ্যাৰান্টি দিব পাৰিম যে আপোনাক ভাল লাগিব আপোনাৰ মনটো সো বন্ধুসকল যোৱাকালি দিনটোত ইউটিউবৰ অফিচিয়েল পেজত তিনটা আপডেটৰ ভিডিও গৈছে তিনটা নতুন আপডেট আনিব ইউটিউবত সো বন্ধুসকল যেটো ভিডিও ভাবিছিলো মই কালি বনাই দিম কিন্তু কালি বিশ্বকৰ্মা পূজা থকাৰ কাৰণে মই ভিডিও বনাব পৰা নাছিলো যিহেতু আজি আপোনালোকক মই কৈ আছো সো বন্ধুসকল আপোনালোকে জানে যে 1k সাবস্ক্রাইবার এন্ড 4000 আওয়ার্স ওয়াচ টাইম কমপ্লিট হোৱাৰ পিছতে আমাৰ চেনেলটো মনিটাইজ হয় তাৰ পিছতে আমি ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰো কিন্তু বন্ধুসকল এতিয়া কি কৰিব ইউটিউবে 1k সাবস্ক্রাইবার এন্ড 4000 আওয়ার্স কমপ্লিট কৰিব নালাগে তাৰ আগতে আপুনি আপোনাৰ চেনেলৰ পৰা পইচা আৰ্নিং কৰিব পাৰিব বা আপুনি টকা আৰ্নিং কৰিব পাৰিব ইউটিউবৰ পৰা সো বন্ধুসকল এতিয়ালৈকে ইউটিউবে ভালকে ক্লিয়াৰলি কোৱা নাই যে কিমান কম কৰিব মুঠৰ ওপৰত হয় 50% কৰি দিব পাৰে বা হয় 75% কৰি দিব পাৰে কিন্তু এটা ধৰক স্পেসিফিক এটা মাইলস্টোন থাকিব ধৰক আগতে আছিল 4000 ঘন্টা কমপ্লিট কৰিব লাগিছিল ওয়াচ টাইম ধৰক এতিয়া 2000 কৰি দিব পাৰে বা আগতে 1k সাবস্ক্রাইবার কমপ্লিট কৰিব লগা হৈছিল বা এতিয়া 500 কৰি দিব পাৰে এতিয়ালৈকে ভালকে ইউটিউবে কোনো ভালকে ক্লিয়াৰলি কোৱা নাই সো বন্ধুসকল 2023 চনৰ পৰা 1 জানুৱাৰীৰ পৰা এটো লাগু হৈ পৰিব তেতিয়াৰ পৰা আপোনালোকে মানে 1k সাবস্ক্রাইবার এন্ড 4000 ওয়াচ টাইম কমপ্লিট কৰিব নালাগে তাৰ পিছত আহিছে ইউটিউব শৰ্টছক লৈ পেলাই সো বন্ধুসকল আপুনি যদি ইউটিউবত শৰ্টছ ভিডিও বনায় টিকটকৰ দৰে যদি আপুনি শৰ্টছ ভিডিও বনায় তেতিয়া হলে আপুনি আপোনাৰ ইউটিউবৰ চেনেলৰ পৰা পইচা আৰ্নিং কৰিব পাৰিব সো বন্ধুসকল এতিয়া ভাবিছে কেনেকে 30 সেকেন্ডৰ ভিডিও তাত কেনেকে এডস আহিব ইউটিউবে কৈছে যে আপুনি ধৰক আপুনি শৰ্ট ভিডিও চাই আছে সোয়াইপ আপ কৰি আছে তেতিয়া হলে মাজতে এটা এডস আহি যাব যেটো এডসত যিমান ৰেভিনিউ এই ৰেভিনিউটো আপুনি যিমানটো মানে শৰ্ট চাইছে বা হেতু পেজত যিমানটো শৰ্ট ভিডিও আছে সকলো ক্ৰিয়েটৰছক সেই ৰেভিনিউটো ইকুৱেলি ডিভাইড কৰি দিব সো বন্ধুসকল এতিয়া ইয়াত আৰু এটা কথা কৈছে যে 45% ইউটিউব ক্ৰিয়েটৰছক দিব আৰু বাকি 55% ইউটিউবে নিজে ৰাখি ল'ব লং ভিডিও বনালে কি হয় 55% ইউটিউবে ক্ৰিয়েটৰ জনক দি দিয়া অনলি 45% ৰাখে কিন্তু শৰ্ট ভিডিও 45% ইউটিউবে ক্ৰিয়েটৰ জনক দিব আৰু 55% নিজে ৰাখি দিব হলো ধৰক কিবা এটা নোপত থাকি অলপ হলো পালে ধৰক বহুতে ভাল লাগিব বহুতৰ ভিডিওত বহুত লাখ মিলিয়ন ভিউজ আহে সো হিয়তৰ কাৰণে বহুতে হেল্পফুল হয় এই আপডেটটো সো বন্ধুসকল এতিয়া থাৰ্ড আপডেট হৈছে আপোনালোকে জানে যে ভিডিও বনালে ভিডিওৰ মিউজিক এড কৰিলে ভিডিওটো কিবা এট্ৰাক্টিভ লাগে সো ভিডিওটো এট্ৰাক্টিভ বনাবৰ কাৰণে আমি বহুতে মিউজিক ইউজ কৰো বহুতে সং ইউজ কৰে বহুতে ধৰক শৰ্ট ফিল্ম বনায় কিবা এন্টাৰটেইনমেন্ট বা কমেডি এনেকা বহুত ধৰণৰ ইয়াতে ভিডিও বনায় সো হিয়তৰটো মিউজিক দৰকাৰ সো মিউজিক এতিয়া হিয়তৰ যেটো মিউজিক ভাল লাগে যেটো মিউজিক দিলে এই ভিডিওটো বহুত এট্ৰাক্টিভ বনাব তেনেকা মিউজিক পালেও হিয়তে ইউজ কৰিব নোৱাৰে কাৰণ তাত আহি যাব কপিৰাইট ক্লেম ভিডিওটো ইউজ কৰাৰ লগে লগে আহি যায় কপিৰাইট ক্লেম আহিলে কি হ'ব সেই ভিডিওটোৰ পৰা যিমানটো ৰেভিনিউ আৰ্নিং হ'ব এই ৰেভিনিউটো গোটেইখিনি গুছি যাব সেই কপিৰাইট ক্লেম দিয়া অনাৰ জনৰ ওচৰত সো এতিয়া ইউটিউবে এতিয়ালৈকে ভালকে ক্লিয়াৰলি কোৱা নাই যদিও হিয়তে কৈছে যে 2023 চনৰ 1 জানুৱাৰীৰ পৰা আপোনাৰ এই গোটেইকিটা লাগু হৈ পৰিব যি ইচ্ছা আপোনাৰ ইচ্ছা অনুযায়ী আপুনি মিউজিক ইউজ কৰিব পাৰে সং ইউজ কৰিব পাৰে তাত কোনো কপিৰাইট ক্লেম নাহে তাৰ ৰেভিনিউখিনি আপুনি নিজে পাব বুলি কৈছে সো বন্ধুসকল এইটো আগতেও কৈছে কিন্তু কৰা নাছিলে এতিয়া কি কৰে নাজানো এতিয়া 1 জানুৱাৰীৰ পৰা 2023 1 জানুৱাৰীৰ পৰা এটো লাগু হৈ পৰিব বুলি কৈছে চাও কি হয় আৰু ইয়াৰ বিষয়ে আৰু কিবা তথ্য পালে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম সেই কাৰণে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে ইউটিউবৰ ৰিলেটেড ইনফৰমেটিভ ভিডিওসমূহ আগলৈ এনেদৰে পাই থাকিব এতিয়ালৈকে যদি মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই মোৰ ইনষ্টাগ্ৰামৰ ইউজাৰ নাম হৈছে sujan21 লিংক আপোনালোকে নিজে ডেসক্ৰিপচন পাই যাব তাতে মোক ফলো কৰি ল'ব পাৰে সো বন্ধুসকল লগ পাম অন্য এটা ভিডিঅ তেতিয়ালৈকে জয় অসম জয় ভাৰত